নমস্কাৰ, মই উপস্থিত আছোঁ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত। আৰু লেটেকু পুখুৰীৰ যি সত্ৰীয়া পৰিৱেশৰ মাজত আৰু এই সত্ৰীয়া পৰিৱেশত যি অংকীয়া ভাওনা সমাৰোহ অনুষ্ঠিত হৈ আছে, এই অংকীয়া ভাওনা সমাৰোহত আজি অন্তিম দিনৰ কাৰ্যসূচীত আজিৰ দিনটোত লগ পোৱা বিশেষ বিপুৰীয়া সমষ্টিৰ ব্যক্তিসকলৰ মনৰ ভাৱ আপোনালোকৰ আগত প্ৰকাশ কৰাব বিচাৰিছোঁ। আহকচোন, আপোনালোকে সকলোৰে মনৰ ভাৱখিনি এবাৰ পৰ্যবেক্ষণ কৰক। নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ জন্মস্থান লেটেকু পুখুৰীত চাৰিদিনীয়া কাৰ্যসূচীৰে যি অংকীয়া ভাওনা সমাৰোহ অসম ভিত্তিত আয়োজন কৰিছে, ই অতি আদৰণীয় আৰু শলাগ ল'বলগীয়া পদক্ষেপ। আমি দেখিবলৈ পাইছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ ভাওনা শিল্পীৰ দলসমূহ আহি ইয়াত অংকীয়া ভাওনা প্ৰদৰ্শন কৰিছে আৰু ইয়াত জনসমুদ্ৰত পৰিণত হৈছে। ভাওনাৰ সমসাময়িকভাৱে তেখেতসকলে সমান্তৰালভাৱে আৰু অন্যান্য বহু কাৰ্যসূচী হাতত লৈছে। মাধৱদেৱৰ প্ৰতিচ্ছবি অংকন, আকৌ এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ তেওঁলোকে আলোচনা চক্ৰ অনুষ্ঠিত কৰিছে আৰু বিভিন্ন কাৰ্যসূচী। গতিকে ই এক শলাগনীয় পদক্ষেপ আৰু আমি আশা কৰোঁ এনেধৰণৰ পদক্ষেপে সমাজক এটা গতি প্ৰদান কৰাৰ ক্ষেত্ৰত বা এক সমাজলৈ বাৰ্তা প্ৰেৰণ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব। और मैं लगभग 5 वर्षों से पूर्वोत्तर में के विभिन्न जगहों पे आना लगा हुआ है और असम की जो रिच कल्चर है, संस्कृति है, क्षत्रिय संस्कृति है, शंकर देव साहित्य है, उससे बहुत सूक्ष्म रूप से मुझे जानने का मौका मिला। लगभग 550 सालों से का यहाँ कल्चर की हिस्ट्री है, जिसे यहाँ सजो कर रखा गया हुआ है और कुछ सालों से ये जो कल्चर है, ये संस्कृति है, विश्व स्तर पे, राष्ट्रीय स्तर पे हमें देखने को मिल रहा है। ये बहुत अच्छी बात है और उम्मीद है कि कुछ वर्षों में पूरा देश, पूरा विश्व यहाँ की संस्कृति से, श्रीमद शंकर देव, गुरु माधव देव, उनके साहित्य से, उनके नाटक से परिचय हो। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান এই ঐতিহ্যমণ্ডিত লেটেকুপুখুৰী থানত আমাৰ অসম ভিত্তিত হোৱা ভাওনা সমাৰোহত উপস্থিত হৈ নিজকে ধন্য মানিছোঁ আৰু ভাল লাগিছে। আমাৰ অঞ্চলটোত আমাৰ স্থানীয় জনসাধাৰণে আমাৰ সত্ৰাধিকাৰ প্ৰভু জনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত অতি সুন্দৰভাৱে এই অনুষ্ঠানটো আয়োজন কৰিলে। তাৰ কাৰণে মই আমাৰ স্থানীয় সকলো জনসাধাৰণে আন্তৰিক অভিনন্দন জনাইছোঁ। সকলোৰে সুস্বাস্থ্য হওক তাৰে শুভকামনা জনাইছোঁ। বহুত ভাল লাগিছে। মাধৱদেৱৰ জন্মস্থান, শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান, ভাওনা ইমান ধুনীয়াকৈ আয়োজন কৰা হৈছে। মানুহৰ ভিৰ, মানুহৰ উৎসাহ দেখি বিৰাট ভাল লাগিছে। তাকে কৈছোঁ নাৰায়ণপুৰ আৰু আগবাঢ়ি যাব এনেকুৱা ধৰণৰ অনুষ্ঠান হৈ থাকিলে। তাকেই আচলতে ভাওনা সমাৰোহ যেনেধৰণে পৰিচালিত হ'ল, বৰ সুন্দৰভাৱে পৰিচালিত হৈছে আৰু বিশেষকৈ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী প্ৰভুৱে যিখিনি গুৰি ধৰিছে, আচলতে তেখেতৰ প্ৰচেষ্টাতে ৰাইজৰ সহযোগত অনুষ্ঠানভাগ সুন্দৰভাৱে উদযাপিত হৈছে। বিশেষকৈ এটা কথা, কালি যিখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ সত্ৰ অনুষ্ঠিত হ'ল, তাত বিশেষকৈ দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ চুব্বে তেওঁৰ ভাষণটোৱে মোক যথেষ্ট আপ্লুত কৰিছে আৰু মোৰ বিশ্বাস যে তেনেধৰণে যদি আমি কাম আগবাঢ়িব পৰা যায়, তেতিয়াহ'লে হয়তো আমি ৰাষ্ট্ৰীয় পৰ্যায়ত শংকৰদেৱ মাধৱদেৱক আমি সুন্দৰভাৱে উপস্থাপিত কৰিব পাৰিম। আৰু এই ক্ষেত্ৰত এই ভাওনা সমাৰোহৰ পৰা মোৰ এটা বিশ্বাস হৈছে যে এতিয়াৰ পৰা এই মাধৱদেৱ জন্মস্থান লেটেকু পুখুৰীয়ে পৰ্যটনৰ পৰা ধৰি অসমৰ বিভিন্ন ক্ষেত্ৰত এক নতুন গতি লাভ কৰিব আৰু এই ক্ষেত্ৰত মই আশাবাদী হৈ ৰৈছোঁ। নমস্কাৰ। মাধৱদেৱ জন্মস্থানত যি অসম ভিত্তিত ভাওনা সমাৰোহ অনুষ্ঠিত কৰা হৈছে, অংকীয়া ভাওনা সমাৰোহ, সঁচাকৈ আহি পেলাই নিজকে ধন্য মানিছোঁ আৰু যথেষ্ট ইয়াত ভক্ত সমাগম দেখা পাইছোঁ। মই যিমান পাৰোঁ প্ৰতিদিনে ইয়াত আহিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়ালৈ আহি পেলাই মোৰ মনটোৱে কিবা এটা পবিত্ৰ ভক্তি ভৰা মনেৰে মোৰ মনটো উজ্জীৱিত হৈ উঠিছে আৰু মই সকলো ৰাইজকে কওঁ তেওঁলোকে যাতে সকলো জন্মস্থানলৈ আহক আৰু ভক্তিৰ অমৃত পান কৰক। যিটো প্ৰাণ উচ্চ স্তৰলৈ বহুত আগবাঢ়ি গৈছে
আৰু ই বৈকুণ্ঠ গাড়ীত পৰিণত হৈছে। গতিকে আমাৰ যিখিনি পিছপৰা অঞ্চলৰ ৰাইজ সকলোৱে ইয়াত বৈকুণ্ঠ পৰায়ণ বুলি ভাবি তেওঁলোকে মনত উৎসাহিত উলহ মালহেৰে ভক্তিপান বা অজ্ঞানতাৰ জৰিয়তে যিখিনি অভিজ্ঞতা, সেই অভিজ্ঞতাই সমাজত যাতে উন্নতি কৰিব তাৰ প্ৰতি আমাৰ ভাৱ হৈছে আৰু দেশ নিশ্চয় সমাজখন এজনে সুসংস্কৃতভাৱে এখন সুসমাজ গঢ়ি উঠিব বুলি আমি আশা কৰোঁ। অংকীয়া ভাওনা সমাৰোহ 2021 যোৱা 27 তাৰিখৰ পৰা অৰ্থাৎ 13, 14, 15 আৰু 16 মাঘত শেষৰ দিন উদযাপিত হৈ আছে। এই অনুষ্ঠানটোত এই আটাইকেইটা দিনৰ ভিতৰত 12খনকৈ অংকীয়া ভাওনা উদযাপন হ'ব হৈছে আৰু ইয়াৰ পৰা এইটো পৰিলক্ষিত হৈছে যে এইটো অঞ্চলত মানে সত্যপতি মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী বৈকুণ্ঠপুৰলৈ উন্নীত হৈছে। যিহেতুকে এই অঞ্চলত আজি সকলোবিলাক ভক্ত বৈষ্ণৱৰ সমাৰোহে অতি উল্লাসিত হৈ এই অনুষ্ঠানটো আগুৱাই নিয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। আমি আশা ৰাখিছোঁ ভৱিষ্যতলৈকে এনেকুৱা ধৰণৰ শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থান পৰিচালনা সমিতি উদ্যোগত এই অংকীয়া ভাওনা সমাৰোহ অনুষ্ঠিত কৰাৰ কাৰণে আমি আগ্ৰহী। মাধৱদেৱ জন্মস্থান লেটেকুপুখুৰীত যোৱা 27 জানুৱাৰীৰ পৰা চলি থকা এই সমগ্ৰ অনুষ্ঠানটি অতি সুন্দৰ হৈছে। বহুখিনি আমাৰ পৰিকল্পনা সফল হৈছে আৰু ই অসম তথা ভাৰতবৰ্ষৰ মাজলৈ এক বাৰ্তা বহন কৰিছে। যুৱ প্ৰজন্ম, মহিলাসকল তথা সকলো শ্ৰেণীৰ মানুহৰ মাজত শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱৰ বাণী কিঞ্চিত হ'লেও প্ৰচাৰ হৈছে। সত্ৰীয়া সংস্কৃতিকে ধৰি বিভিন্ন সংস্কৃতিৰ প্ৰচাৰ হৈছে আৰু ইয়াত বিশেষতঃ বিভিন্ন জনগোষ্ঠীৰ ধৰ্মগুৰুসকলেও আহি ইয়াতে বক্তব্য প্ৰদান কৰাৰ এক মুকলি মঞ্চ দিয়া হৈছে। সংবাদ মাধ্যমৰ ব্যক্তিসকলেও বিভিন্ন ধৰণে আহি সহায় সহযোগিতা কৰিছে আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ যে আমি এইবাৰ চিত্ৰাংকন প্ৰতিযোগিতা উপসমিতিৰ উদ্যোগত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ওপৰত এখন প্ৰতিচ্ছবি অংকন প্ৰতিযোগিতা পাতিছিলোঁ আৰু যোৱা 27 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বিশিষ্ট ব্যক্তিসকলে সেই শুভাৰম্ভত এটা স্বাক্ষৰ প্ৰদান কৰিছে আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ তৰফৰ পৰা আমাক সহযোগ কৰিছে আৰু আমি আশা কৰিছোঁ কিছুদিনৰ পাছতেই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ এখন গ্ৰহণযোগ্য প্ৰতিচ্ছবি ওলাব আৰু তাৰ আধাৰতে এই স্থানতে আমাৰ পৰিচালনা সমিতিৰ সিদ্ধান্ত অনুসৰি ইয়াত এক মাধৱদেৱ মহাপুৰুষৰ প্ৰতিকৃতি স্থাপন কৰা হ'ব। গতিকে জনগণে এই ক্ষেত্ৰত আমাক সহায় সহযোগিতা আগবঢ়াব। আচলতে কি মাধৱদেৱ জন্মস্থান লেটেকুপুখুৰীত এটা মহা উলহ মালহেৰে আজি 4দিনীয়া কাৰ্যসূচীৰে ভাওনা সমাৰোহ আয়োজন কৰা হৈছিলে। অংকীয়া ভাওনা সমাৰোহ ইয়াত আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শিল্পী সমাজৰ সহযোগ আছে, বটলা পদ্মাতা সেৱা সমিতিৰ সহযোগ আছে আৰু প্ৰধান মুখ্য ভূমিকা গ্ৰহণ কৰিছে মাধৱদেৱ জন্মস্থান পৰিচালনা সমিতিয়ে আৰু মুখ্য পৃষ্ঠপোষক হিচাপে জনাৰ্দন দেৱগোস্বামী প্ৰভু ঈশ্বৰে যথেষ্টখিনি নেতৃত্ব বহন কৰিছে আৰু আমাৰবিলাকেও আমি খুব এইটো আচলতে আমাৰ কাৰণে এটা ডাঙৰ সুযোগ। আমাৰ এই জেগাটোক এই ভাওনা সমাৰোহৰ যোগেদি আমাৰ সদৌ অসম সদৌ ভাৰততে আচলতে প্ৰস্ফুটিত হৈ পৰিছে আৰু খুব ভাল লাগিছে। ভাওনা সমাৰোহৰ যোগেদি অংকীয়া নাটসমূহৰ এটা পুনৰ চৰ্চা আৰু তাৰ কাৰণে নৱপ্ৰজন্মক এটা আকৰ্ষণ কৰাৰ সুবিধাও সৃষ্টি হৈছে। তেওঁলোকক আকৰ্ষিত হোৱা দেখা পাই পেলাই খুব মন আনন্দিত হৈছে। ভাবিছোঁ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱ গুৰু যোজনাৰ অমৰ সৃষ্টিসমূহ ভৱিষ্যত প্ৰজন্মলৈকে বোৱাই নিয়াত এই নৱপ্ৰজন্মই সহায় কৰিব। সেইখিনিকে আমাৰ ফালৰ পৰা ইয়াৰ পৰিৱেশটো আৰু বিভিন্ন ধৰণৰ মানুহ আহিছে ইয়াত আৰু আহি ইয়াত আমাৰ ভালেই লাগিছে। চাৰিওফালে দেখিছে চবেই ইমান ধুনীয়া সেউজীয়া পৰিৱেশ এটা আৰু ইয়াতে বহুত মানে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজে চলিছে আৰু নীতি নিয়ম মাজে চলিছে বহুতখিনি আৰু বহুত ভাল লাগিছে ইয়াতে আহি আৰু মানে কি ক'ম পৰিৱেশটো বেছিকৈ ভাল লাগিছে। ইয়াত দেখিছে লাইটিং আছে চবতে বহুতখিনি মানে পৰিচ্ছন্ন মাজেহে ইয়াত চলিছে। ভালেই লাগিছে। 4দিনীয়া কাৰ্যসূচীৰে অংকীয়া ভাওনা প্ৰতিযোগিতা পাতিলে, অনুষ্ঠিত কৰিলে। এয়া সঁচাকৈ আমাৰ বিশেষকৈ লখিমপুৰ জিলাৰ বাবে এটা গৌৰৱৰ বিষয়। যাই হওক, আমাৰ এনেকুৱা ধৰণৰ প্ৰতিযোগিতাসমূহে অন্ততঃ শংকৰীয় কলা সংস্কৃতিৰ বিকাশ কৰিব, উন্নতি কৰিব আৰু সৰ্বভাৰতীয় ক্ষেত্ৰত ই আগবাঢ়ি যোৱাত সহায় কৰিব।
অত্যন্তই ভাল লাগিছে কাৰণ কি মাধৱদেৱ জন্মস্থান মানে থানত অজস্ৰজনৰ কুলবৃদ্ধ আহি ইয়াত উপস্থিত হৈছে। গতিকে বহুত সুন্দৰ পৰিৱেশ, অতি মনোমোহা দৃশ্য। আমাৰ বহুতেই ভাল লাগিছে আৰু পুখুৰীত অনুষ্ঠিত কৰা অসম ভিত্তিক অংকীয়া ভাওনা সমাৰোহে সম্প্ৰীতিৰ সেতু ৰচনা কৰিলে। ইয়াত বিভিন্ন জাতি ধৰ্মীয় গোষ্ঠীৰ মাজত একতাৰ এনাজৰী গঢ়ি উঠিলে। বিশেষকৈ আমাৰ প্ৰভু ঈশ্বৰৰ কথা স্মৰণ কৰিবই লাগিব। তেখেতে আটাইবোৰ কাৰ্যসূচীতে মনে প্ৰাণে দেহে কেহে লাগিলে, সকলোৰে ভাল লাগিল। এনেকুৱা অনুষ্ঠান আকৌ আমাৰ এই মাধৱদেৱ জন্মস্থানত আহক, সেয়ে কামনা কৰিলোঁ। সকলোৱে পুনৰবাৰ নমস্কাৰ। আজি শেষৰ দিনা আহিছোঁ। আহিবলৈ মন গৈ আছিলে, এদিন আহিব নোপোৱাৰ কাৰণে আজি শেষৰ দিনা অলপ ইয়াত পদাৰ্পণ কৰি ইয়াৰ পৰিৱেশ খুব ভাল লাগিছে। ভাওনা আৰম্ভ কাৰণে এতিয়া ভাওনা চাই ভাল লাগিব চাগে। বৰ্তমান ৰাইজ আৰু মাধৱদেৱ থানৰ পৰিৱেশে মনত আনন্দ কঢ়িয়াই আনিছে। জন্মস্থান পৰিচালনা সমিতিৰ উদ্যোগত সমৃদ্ধিত যি অংকীয়া ভাওনা সমাৰোহ ইয়াত অনুষ্ঠিত হৈছে। এই সমাৰোহৰ জৰিয়তে অসমবাসীলৈ শান্তি সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই নিয়াৰ লগতে এই সমাৰোহৰ জৰিয়তে আমাৰ গুৰু দুজনাৰ অপূৰ্ব সৃষ্টি অংকীয়া ভাওনাক নতুন প্ৰজন্মৰ মাজত চিনাকি কৰি দিয়াৰ লগতে এইসমূহ সংৰক্ষণৰ এক বহল প্ৰচেষ্টা তেখেতসকলে হাতত লৈছে। তেখেতসকল ধন্যবাদ। বিহপুৰীয়া অৰুপুৰুৱা বিহপুৰীয়া জুনিয়ৰ কলেজৰ মই সঞ্চালক প্ৰধান। আজি চতুৰ্থ দিনা যি কাৰ্যসূচী নাৰায়ণপুৰ লেটেকু পুখুৰী আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থানত যি অংকীয়া নাট ভাওনা সমাৰোহ হৈছে, লগতে বিভিন্ন প্ৰদৰ্শনী হৈছে। ইয়াৰ পৰা আমাৰ নতুন প্ৰজন্মৰ সকলো যুৱকবৃন্দ যুৱক যুৱতীসকলক শিকিব পৰা বহুখিনি আদৰ্শ ল'ব লগা আছে আৰু যথেষ্ট ভাল লাগিছে। মোৰ ইয়াত আহি পেলাই মই খুবেই ভাল লাগিছে, খুব ভাল পাইছোঁ। শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত আজি যে অংকীয়া ভাওনা নাট সমাৰোহৰ আজি অন্তিম দিন। আটাইকেইটা দিনতে আহিছোঁ মই, খুব ভাল লাগিছে। যিহেতু গোটেই থানখন আমাৰ বৈকুণ্ঠপুৰীত পৰিণত হৈছে। ভকত বৈষ্ণৱসকলক দেখা পাই পৰম সন্তোষ পাইছোঁ আৰু নিজকে ভক্তিৰ সাগৰত নিজকে বিলীন হৈ গৈছে বুলি মই নিজে অনুভৱ কৰিছোঁ। খুব ভাল লাগিছে। সম্প্ৰীতিৰ অংকীয়া ভাওনা আপোনালোক সকলোৱে ইয়াত যিখিনি যোগদান কৰিলে খুব আমি সুখী। আমাৰ নিজে দাঁতি কাষৰীয়া জেগা, ইয়াৰ যিকোনো মানে ধৰ্মীয় অনুষ্ঠান যিখিনি মানে ভাওনা অংকীয়া ভাওনাৰ ওপৰত যিখিনি বহল বিখ্যাতকৈ সকলোকে জনোৱা হৈছে, খুব ভাল লাগিছে। মানে আমাৰ নিজৰ স্থানীয় জেগা হয়, আমি খুবেই গৌৰৱ অনুভৱ কৰিছোঁ আৰু সিমানে। এই থানলৈ আহি ভালেই লাগিছে, পবিত্ৰ স্থানলৈ। আৰু মানে কি হয়, ইয়ালৈ আহিলে মনটো বহুত ভাল লাগে, পবিত্ৰ লাগে। আৰু মানে মাধৱদেৱে যেনেকৈ গুৰুজনাৰ ভক্তি কৰিছিলে, সেই ভক্তি ভাৱটো জাগৃত হয়। আমিও যাতে মাধৱদেৱৰ নিচিনা হৈ পেলাই শংকৰদেৱৰ প্ৰতি মানে শ্ৰদ্ধা ভক্তি বাহক আৰু ইয়ালৈ অহা সকলো ৰাইজৰ যাতে মানে তেনেকৈ ভক্তিভাৱ জাগৃত হওক আৰু মানে কি ক'ম আৰু পুখুৰীত এটা অতি সুন্দৰ অনুষ্ঠান অংকীয়া ভাওনা সমাৰোহে অসমত এটা খুব জনসাধাৰণৰ মাজত এটা খুব সুন্দৰভাৱে এটা বাৰ্তা আনিছে, যাৰ যোগেদি অসমীয়া সমাজখনক এটা সুন্দৰ বাৰ্তাৰে সমাজখন গঢ়াৰ উদ্দেশ্য লৈ আমাৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু জনাৰ্দন দেৱ প্ৰভুৰ নেতৃত্বতে আজি হাজাৰ হাজাৰ দৰ্শকে ভাওনা সমাৰোহত খুব সুন্দৰভাৱে উপস্থাপন হৈছে। এই ভাওনা সমাৰোহত সকলো আহিছে আৰু খুব ভাল লাগিছে। আৰু আমাৰ যি অংকীয়া নাট ভাওনা, এই নাট ভাওনাৰ আমাৰ আজি মাধৱদেৱ পুণ্যভূমিত মাধৱদেৱৰ জন্মভূমি, এই জন্মভূমি উদযাপন হৈছে। আৰু এই উদযাপন সমিতিৰ তৰফৰ পৰা আমাক জনোৱা মতে আৰু আমি যি দেখা পাইছোঁ সদস্য হিচাপে স্বেচ্ছাসেৱক হিচাপে, যে এটা অতি সুন্দৰ এটা পৰিৱেশ আৰু এই নান্দনিক পৰিৱেশৰ মাজত এটা অতি মানে সকলোৰে মন স্পৰ্শা এটা অতি পৰিৱেশ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যথেষ্ট জনসমাগম হৈছে। আৰু সেই জনসমাগমৰ ভিত্তিত আমি সফল বুলি অনুভৱ হয়। আৰু এটা কথা অতি মানে সকলোৰে বাবে অতি সুখৰ খবৰ
যে ইয়াৰ জৰিয়তে আমাৰ এই মাধৱদেৱ জন্মস্থানভাগী বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হোৱাৰ এটা সুযোগ লাভ কৰিছে। আৰু ইয়াৰ লগতে আমাৰ এই মাধৱদেৱ জন্মস্থানৰ জৰিয়তে দেশ বিদেশী বহু পৰ্যটকে হয়তো সময়ত ইয়াৰ আগমনৰ এটা অতি সুন্দৰ সুযোগ কঢ়িয়াই আনিব পাৰিব। আৰু বিশেষকৈ ইয়াত মাধৱদেৱৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাৰণে এটা বিশেষ যি পদক্ষেপ গ্ৰহণ কৰিছে অতি সকলোৰে বাবে সৌভাগ্যৰ বিষয়। আৰু লগতে মাধৱদেৱ জন্মস্থানৰ এই 12খন অংকীয়া নাট ভাওনা আৰু সেই নাট ভাওনাৰ জৰিয়তে এখন স্মৃতি গ্ৰন্থ প্ৰকাশ পাইছে। সেই স্মৃতি গ্ৰন্থভাগীৰ জৰিয়তেও আমাৰ সম্প্ৰসাৰিত হ'ব আৰু ইয়াৰ বিষয়ত স্মৃতি গ্ৰন্থভাগীৰ কাৰ্যালয়ত যোগাযোগ কৰিলে নিশ্চয় লাভ কৰিব। বৰনাৰায়ণপুৰৰ মাজমজিয়াত লেটেকু পুখুৰীৰ দৰে এখন পবিত্ৰ ঠাইত বহাৰপুৰ জন্মস্থান আজি লোকে লোকাৰণ্য হৈ বৈকুণ্ঠপুৰীলৈ পৰিৱৰ্তন হৈছে। ইয়াতকৈ আমাক বৰনাৰায়ণপুৰীয়া এগৰাকী হিচাপে গৌৰৱৰ কথা আৰু বেলেগ নাথাকে। খুব ভাল হৈছে। অসমবাসী ৰাইজক আহ্বান কৰোঁ, আপোনালোক আহক বৰনাৰায়ণপুৰ মজিয়ালৈ। এই লেটেকু পুখুৰী বা আটা পুৰুষসকলৰ জন্মস্থান, লগতে বিশেষকৈ মাধৱ পুৰুষৰ জন্মস্থান লেটেকু পুখুৰীৰ দৰে মহান অনুষ্ঠানৰ এবাৰ দৰ্শন কৰক। পবিত্ৰ ভূমি, ইয়াকে মই আহ্বান জনাই। এই পবিত্ৰ মাধৱদেৱ জন্মস্থানত আজি শেষৰ দিনা কাৰ্যসূচী ভাওনা সমাৰোহ। এই শেষৰ দিনা কাৰ্যসূচীত এতিয়ালৈকে সুকলমে গোটেই কাম কাজখিনি সুকলমে পৰিচালনা কৰাৰ বাবে সকলো যিসকল ইয়াৰ কমিটি সেই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইমান এটা সুন্দৰ পৰিৱেশ, বৈকুণ্ঠৰ পৰিৱেশ এটা সৃষ্টি কৰাৰ বাবে সকলোকে আৰু ইয়াৰ স্থানীয়বাসীক ধন্যবাদ জনাইছোঁ। আৰু ইয়াত আহি বহুতেই ভাল লাগিছে, ক'ব নোৱাৰাকে ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। অসম ভিত্তিত ভাওনা প্ৰদৰ্শনৰ হোৱাৰ কাৰণে আমি বহুত গৌৰৱান্বিত আৰু বহুত ভালো লাগিছে। আৰু আমি ইয়াত আজি 4 দিনে কাম কৰি বহুত ভাল লাগিলে, কিন্তু আজি শেষ হ'ব সেইটো কাৰণে বহুত দুখ লাগিছে। অনুষ্ঠান আয়োজন কৰিছে। এই অনুষ্ঠানত আহি মুক্ত বাদ দিয়ক গোটেই ভক্তবান ৰাইজে এটাই মনত আহ্বান কৰিব, মথুৰা বৃন্দাবনতকৈ অকণোৱে একো বেলেগ নহয়। এবাৰ আপোনালোক আহি চাব, বহুত ভাল লাগে। এনেকুৱা পৰিৱেশ আমাৰ প্ৰজন্মখিনিৰ কাৰণে বৰ দৃষ্টিগোচৰ ওপৰত। গতিকে এইটো অসমবাসীলৈ তথা ভাৰতবৰ্ষলৈ এটা ভাল মেছেজ। মই আচৰিত হ'লোঁ, মই দেখি বহুতো ভাল পাইছোঁ। এনেকুৱা আৰু মই আগেও দেখা নাই। ইয়াত প্ৰথম দেখিছোঁ, বৰ ভাল হৈছে। আৰু ইয়াত আৰু ক'বলগীয়া নাই। আৰু আজি 4 দিনীয়া কাৰ্যসূচীৰে যি ভাওনা অসমীয়া ভাওনা সমাৰোহ অনুষ্ঠিত হৈছিল, আজি তাৰ অন্তিম দিন। বহু হাজাৰ অসমৰ পৰা বহু হাজাৰ ভক্তই এই অংকীয়া ভাওনা সমাৰোহলৈ আগমন ঘটিছিল। হিন্দু, মুছলিম, খ্ৰীষ্টান, অন্যান্য জাতি জনগোষ্ঠীৰ সকলো লোকৰে সংমিশ্ৰণ হৈছিল। এক সম্প্ৰীতিৰ নিদৰ্শন। লগতে এদিনত 3খনকৈ অংকীয়া ভাওনাৰে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা অংকীয়া ভাওনাৰে যি গুৰুজনাৰ সৃষ্টি, সেই গুৰুজনাৰ সৃষ্টি প্ৰদৰ্শন কৰা হৈছিল। লগতে আজি এই অন্তিম দিনটোত অসমৰ পৰা অহা বহু ভক্তৰ আজি আগমন ঘটিছে। এনেকৈ বিভিন্ন সময়ত ইয়াত যি অনুষ্ঠান পতা হয় তাৰ 4 দিনীয়াকৈ যি অংকীয়া ভাওনাৰ অসম ভিত্তিক কাৰ্যসূচী চলি আছে, আজি অন্তিম দিনা ইয়াতে বহুতখিনি ভক্ত হৈছে। বিশেষকৈ সন্ধিয়ালৈকে আমাৰ ভক্ত বেছি হয়। যোৱাকালি ভকত বৈষ্ণৱৰ উপস্থিতি অভূতপূৰ্ব, যিটো হয়তো এইটো অঞ্চলত হোৱা নাই আগতে। কালি প্ৰায় আমাৰ 25,000 পৰা 30,000 মানুহ গোট খাইছে এটা সময়ত, সন্ধিয়া সময়ত বিশেষকৈ প্ৰথমখন ভাওনা চলি থাকোঁতে। আজিও আমি আশা কৰিছোঁ মানুহ গোট খাব, ৰাইজ গোট খাব। আৰু মাধৱদেৱ থানত সকলোৱে হয়তো ভাল পাইছে। যিমানখিনি পাৰোঁ ৰাইজক উৎসাহ কৰিবলৈ চেষ্টা কৰিছোঁ। আজি শ্ৰী মাধৱদেৱ থানত আহি পেলাই বহুতেই সুন্দৰ ভাল লাগিছে। যিহেতু আমাৰ এটা ধৰ্ম অনুষ্ঠান চলি আছে, তাত আজি 4 দিনীয়া কাৰ্যসূচীৰ আজি শেষৰ দিন। তাত আহি বহুত ভকত বৈষ্ণৱত আহিছে, সকলোৰ লগত লগ পাই দেখা শুনা কৰি ভাল লাগিছে। ধৰ্ম অনুষ্ঠানটো সুকলমে চলি গৈছে। আহি পেলাই তাত সেৱা লৈ পেলাই যথেষ্টখিনি আমাৰ মনত আনন্দ পাইছোঁ, ভাল পাইছোঁ। আৰু সকলোৰ লগতে পৰামৰ্শ কৰিব পাৰিছোঁ, লগ পাইছোঁ। বাকচসকলক এইখিনিকে কয় আৰু ভাল। আমাৰ যি 4 দিনীয়া কাৰ্যসূচী, বৰ্ণাঢ্য কাৰ্যসূচী আমাৰ শ্ৰী লেটেকু থানত, আৰু আমাৰ যিসকল অসমৰ পৰা অহা সকলো বৈষ্ণৱ ধৰ্মী লোকসকলক দেখি খুবেই ভাল লাগিছে। আৰু আমি সকলোকে লগ পাই ইমানেই আনন্দিত হৈছোঁ, যিহেতুকে আগতকৈ আজি
আমাৰ ইমানেই ধুনীয়া লাগিছে, আমি আহি বহুত বহুত মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে বহুত আনন্দ হৈছোঁ আৰু নমস্কাৰ। বাৰ বৈষ্ণৱৰ এই পবিত্ৰ মিলনভূমি মাধৱদেৱৰ জন্মস্থান বিহপুৰীয়া সমষ্টিকেই কোৱা হয়। এই জন্মস্থানত এই ভকত বৈষ্ণৱৰ ঢল দেখি আমি অনুপ্ৰাণিত হৈছোঁ। হয়তো এনেকুৱা আৰু অসমৰ বিভিন্ন জেগাত আগতে হৈ আছিল, কিন্তু এইবাৰ বিহপুৰীয়া সমষ্টিত হৈছে, তাত আমি নথৈ আনন্দিত হৈছোঁ।